হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আকৌ লৈছোঁ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা ৰিচা বাৰ বিষয়ে। বলকচোন ৰিচা বাৰ বিষয়ে কিছু কথা জানো। ৰিচা বাৰ আচল নাম হৈছে ৰিচা চেত্ৰী। তেওঁৰ নিকনেম হৈছে ৰিচা। তেওঁৰ ঘৰ হৈছে ডিগবৈ দুলীয়াজান। তেওঁ প্ৰফেশ্যন ক'বলৈ গ'লে এক্টিং আৰু মডেলিং। তেওঁ শিক্ষাগত অৰ্হতা স্কুল পঢ়িছিল কাৰ্মেল স্কুল ডিগবৈৰ পৰা। কলেজীয়া জীৱন আৰম্ভ কৰে RD জুনিয়ৰ কলেজৰ পৰা। তাৰপিছত তেওঁ ডিগ্ৰী লাভ কৰে ডিগবৈ মেন্স কলেজৰ পৰা। তেওঁ এক্টিঙৰ আগত মডেলিং কৰিছিল। তাৰপিছত মিউজিক ভিডিঅ'ত অভিনয় কৰা দেখা পোৱা গৈছিল। তাৰপিছত তেওঁ অভিনয় জগতলৈ আহে। তেওঁৰ বাৰ্থডে ক'বলৈ গ'লে 12 জানুৱাৰী। তেওঁৰ ঘৰত তেওঁৰ দেউতাক, মাক আৰু ভায়েক আছে। তেওঁৰ মাকৰ নাম হৈছে মীনা চেত্ৰী, দেউতাকৰ নাম হৈছে নীলকান্ত চেত্ৰী আৰু ভায়েকৰ নাম হৈছে আশিষ চেত্ৰী। গতিকে বন্ধুসকল, ৰিচা বাৰ বিষয়ে আজিলৈকে ইমানেই আছিলে। গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কমেণ্ট বক্সত আপোনালোকে জনাই দিব যে ৰিচা বাৰ অভিনয় চাই আপোনালোকৰ কেনেকুৱা লাগিলে। গতিকে আজিলৈকে ইমানেই আছিলে। জয় আই অসম, ধন্যবাদ।